পংকি পংকি মানে পিংকি বোলা তোমালোকক এটা সো গাইজ মানে মই আপোনালোকক যেনেকৈ কৈছিলোঁ যে এটা আনকমন এক্সট্ৰাঅৰ্ডিনাৰী ভিডিঅ' লৈ আহিম তো আনকমন এক্সট্ৰাঅৰ্ডিনাৰী ভিডিঅ' এইটোৱে মানে মই যেতিয়া মই মোৰ কামলৈকে যাওঁ চ' ডে টু ডে লাইফত দেন মই যিটো ৰাস্তাৰে যাওঁ যি এটা সোণালী পৰিৱেশ সেইটো জাষ্ট শ্বেয়াৰ কৰিবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে চ' মই আজি এইটো বঢ়িয়াকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম হেল্ল' গাইজ গুড মৰ্ণিং মই ৰাতিপুৱা উঠি আহিয়ে মানে আজি আচলতে এটা মই কৈছিলোঁ ন সদায় এটা আনকমন ভিডিঅ' আপোনালোকক ছাৰপ্ৰাইজ দিম তো আজি কথাটো হ'ল আজি আমাৰ একদম গাঁৱৰ ল'ৰা যিহেতু ন আমি গাঁৱৰ সেই যিটো এটা আপোনাৰ মানে নষ্টালজিক দিনছ পাৰ হৈ গৈছিল আগতে তো সেইবোৰ মেমৰিবোৰ কেপচাৰ কৰিবৰ কাৰণে মই বোলো আপোনালোকক এটা মানে আনকমন ভিডিঅ' এটা আপোনালোকক এটা মানে আগবঢ়াওঁ তো এই আমাৰ ধান একদম দেখিছে নাই একদম পুৰা মানে আজি পুৰা আৰম্ভ কৰিছে এই ধান এইটো দাৰপাকা ধান কেনে হৈছে কওক ধান ভাল হৈছে না এইবাৰ এইটো কি ধান ন গংগা বন্ধু যি নহওক মই বহুত বছৰ মূৰত আচলতে একদম পথাৰত আহিছো আহি পেলাই একদম ধান কাটা এনেকে চাইছো গংগা বন্ধু ধান দেখিছে না নাম দেখিছে না গংগা আৰু বন্ধু এইটো গুলেন্দা কচোন তই কি কলি খাই পেলাই বিয়াত আনিব হব নাকি এই গংগা বন্ধুটো মানে কি নতুনকে আহিছে কিবা নতুন বিধান ন মই আৰু এবাৰ আপোনালোকক গোটেই বেক কেমেৰাৰে গোটেইখিনি চাৰাউণ্ডিংছটো দেখাম মানে ইমান ধুনীয়া মানে মানে পৰিৱেশটো একদম সোণালী ধান একদম মানে লাইক মানে গল্ডৰ নিচিনাকে জিলিকি আছে তো এইখন আমাৰ গাঁৱৰ পথাৰ তো এতিয়া আমাৰ মাটিতে বহুত ধুনীয়া ধান হৈছে এইবাৰ তো যিয়ে নহওক এইটো গোলেন্দা বাকী আৰু কি কবি তইতো বহুত খেলা খেলছা লাইফটোত ফিটনেছ বেলেগ হৈ আছে তো গংগা বন্ধু এইবাৰ হেৰি কি কবি কচোন তই কি কম খেতি ভাল হৈছে আৰু সাংঘাতিক খেতি হৈছে ন খেতি কেইবছৰৰ পৰা কৰি আছা খেতি মোটামুটি ধৰ 15-16 বছৰ হ'ল পঢ়ি থাকিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ খেলুৱৈ হ'লোঁ ডিষ্ট্ৰিক্ট খেলি হ'লোঁ বাহ বঢ়িয়া গোলেন্দাই মানে এটা কথা গোলেন্দাই ডিষ্ট্ৰিক্ট খেলুৱৈ আছিল বহুত খেলা চাইছোঁ আমি আগতে আৰু ফুটবল খেলা সেইকাৰণে ফিটনেছ একদম এতিয়াও একদম ৰোনাল্ডোৰ নিচিনা হৈ আছে আৰু যিয়ে নহওক বিৰাট ভাল লাগিল তো মই আৰু এবাৰ দেখাই আছোঁ বেক কেমেৰাৰে গোটেইখিনি তো গাইজ মই আপোনালোকক কৈছিলোঁ না মানে অকণমান বেলেগ হ'ব তো এইখিনি আমাৰ মাটি আই মিন ধান আজি মানে খুব আৰম্ভণি কৰা বুলিয়ে কওঁ আৰু তো ইয়াতে দুটাই মোৰ কাকা হয় দাদাও হয় কাকাও হয় যি বুলি ভাবে আৰু আপোনালোকে তো চাওক কি ধুনীয়া ধান হৈছে মানে কি ধুনীয়া ধান তো মইতো খুচ এণ্ড গংগা বন্ধু চ' মই যিটো ৰাস্তাৰে আহোঁ মই সদায় দেখা পাই থাকোঁ মই বোলে আমাৰ যিদিনাখন ধান কাটিব একেলগে মই যিটো ৰাস্তাৰে আহিম গোটেইখিনিয়ে শ্বেয়াৰ কৰিম চ' মই এইখিনিও শ্বেয়াৰ কৰিলোঁ আৰু মোৰ লগত লাহেকৈ কণ্টিনিউ কৰক আপোনালোকে চ' লেটছ কণ্টিনিউ দ্য ব্লগ উইথ মি এণ্ড আপোনালোকে জাগাই দেখা হ'ব কেৱল মাত্ৰ সোণালী ধান তো ফাইনেলি মই জাষ্ট অন দ্য ৱে মানে মোৰ ঘৰৰ পৰা 200 মিটাৰ মেক্সিমাম 200 মিটাৰ মানে কমেই হ'ব 150 মিটাৰ দূৰত্বত নতুন নিউ নলবাৰী মেডিকেল কলেজ হৈ আছে আৰু এইখনো মই লাহেকৈ শ্বেয়াৰ কৰি দিলোঁ যিটো মোৰ প্ৰাউড আচলতে কাৰণ মোৰ ঘৰৰ পৰা একদম ওচৰতে চ' মই এদিন ইয়াৰ ওপৰত বঢ়িয়া ব্লগ এটা লৈ আহিম কিন্তু আজি মই যিটো ৰাস্তাৰে মই গৈ থাকোঁ সদায় আপছ এণ্ড ডাউনছ কৰোঁ চ' সেইখিনিয়ে শ্বেয়াৰ কৰিছোঁ দিছ ইজ দ্য ৰোড এণ্ড আই এম শ্বেয়াৰিং দিছ মই জাষ্ট এইখিনিয়ে শ্বেয়াৰ কৰিবলৈ মন গৈ আছিলে তো শ্বেয়াৰ কৰি আছোঁ গৈ থাকক মই দেখা পাই থাকিব আজি এইটোৱে ৰোড যিটো ৰোডত মানে কেৱল মাত্ৰ আপোনালোকে সোণালী ধান দেখা পাব একদম ইমান ধুনীয়া মানে এটা পৰিৱেশ ইমান ধুনীয়া ভিউ মই সদায় ভাবোঁ যে অকণমান পকিবলৈ দে ধানকেইটা অকণমান পকিবলৈ দে তেতিয়া মই বঢ়িয়াকৈ শ্বেয়াৰ কৰিম চ' এইটো ৰোডেৰে মই সদায় আপছ এণ্ড ডাউনছ কৰি থাকোঁ মানে মোৰ কামলৈকে মইনো কেলৈ শ্বেয়াৰ কৰি নিদিওঁ ভাই চ' শ্বেয়াৰ কৰি দিলোঁ আৰু চ' এইটো মই দেখা পাই আছে অকণমান মানে মুখখন দেখাই আছোঁ আৰু আপোনালোকক যে এইটো ৰাস্তাৰে মানে আপ ডাউন কৰোঁ মুখ চুখ ফুলি আছে কাৰণ টোপনিৰ পৰা উঠিয়ে দৌৰ মাৰিছোঁ চাওক কি এটা দৃশ্য কি এটা পৰিৱেশ কেনেকৈ মই আপোনালোকক মানে মন মানে কি
কি বুলি কওঁ আৰু মানে মইতো খোজ আৰু আপোনালোকৰ খোজ মই জানো এনেকা ধান হৈছে এইবাৰ বহুত বঢ়িয়া লাগে এইটো ৰাস্তাৰে মানে ডাইৰেক্ট মই নলবাৰীলৈকে যাওঁ অ'কে তো এতিয়া কাষে কাষে ধান মানে মই শ্বেয়াৰটো কৰিছোঁৱেই তো এটা কাম কৰোঁ বলকচোন মানে ওচৰত যদি মানুহ আছে এইখিনি জেগাৰো এটা মানে ইণ্টাৰভিউ লৈ লওঁ আৰু মানে ধানখিনি কেনে হৈছে কেনে হোৱা নাই তো ঢালটো হৈছেই চ' কি ধান ন এইখিনি চ' লেটছ কণ্টিনিউ উইথ মি মানে সুধোঁ যাই পেলাই যে আচলতে ধানখিনি কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই তো মানে কি ধান ৰুইছে আৰু দেখাততো ভালেই হৈছে তো মই সিহঁতৰ লগত এটা ইণ্টাৰভিউ লওঁ চ' বলক তো গাইজ মই আছোঁ এনেকুৱা এটা জেগাত যিটো জেগাৰে মই সদায় ডেইলি কাম কৰিয়ে থাকোঁ মানে যিটো জেগাৰে মই সদায় আপ ডাউন কৰি থাকোঁ তো এইবাৰ ধান বহুত ধুনীয়া হৈছে ন দাদা কেনে হৈছে দাদা কওক মানে দাদাৰ লগতে মই বহিছোঁ আজি মই দেখা পাই ভালো লাগে দাদা কি নাম আপোনাৰ মোৰ নাম মুকিবালি আচ্ছা ধান কেনেকৈ এইবাৰ ধান দেখা পাই মানে বিৰাট ভাল লাগিছে বহুত ভাল হৈছে ন ভাল হৈছে বহুত ভাল হৈছে এইটো কি ধান এইটো বেক চাইডে এই যিটো ধান আছে এইটো কি ধান ৰঞ্জিত বুলি কয় ৰঞ্জিত বুলি কয় ন মানে মই সেইফালেদি আহি আছোঁ গাইজ আহি থাকোঁতে মকিবদাক লগ পালোঁ আৰু ধানখিনি মানে মোৰ দেখা পাই মানে একদম মই সদায় আপ ডাউন কৰি এইফালেদি মই কোনদিনা কাটে মানে চাম যিদিনাখনে কাটে ন সেইদিনাখনে মানে ৰখি যাম তো ফাইনেলি আজি কাটিছে এইবিলাক পূৰা একদম মুঠা দুটা আছে কাটি থৈ দিছে তো মই বোলো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁচোন মকিবদাকো পালোঁ এইবাৰ ৰঞ্জিত ধান বিৰাট বঢ়িয়া হৈছে ইয়াতে মানে মেক্সিমাম আপোনাৰ বড়ো মানুহ আছে ন বৰ মানুহ আছে আচ্ছা অসমীয়া মানুহ আছে যিয়ে ন গোটেইবোৰে অসমীয়া মানুহ কি বুলি কয় মেইন কথাটো হ'ল ধানখিনি দেখা পাই ইমান ধুনীয়া লাগিছে মানে একদম মানে বতাহ পলি আছে আৰু তাতে মানে ইমান ধুনীয়া একদম কি ক'ম আৰু মই এই পৰিৱেশটো ন মই আপোনালোকক দেখাব মানে বিৰাটে মন গৈ আছিল চ' ডেটছ ৱাই আই এম শ্বেয়াৰিং দিছ তো কেনেকুৱা লাগিলে আপোনালোকৰ ক'ব চ' মকিবদা বহুত বহুত ধন্যবাদ আপোনাক আপুনি কোৱাৰ কাৰণে আৰু লাষ্ট এটা কথা সুধোঁ ইয়াতে অকল ৰঞ্জিত ধানে নে আৰু কি বেলেগ ধানো বেলেগ ধানো আছে বেলেগ ধান কি ধান আছে ইয়াতে আছে TDP আছে বাহাদুৰ আছে আৰু ৰঞ্জিত আছে আইজুনো আছে চবচে কি ধান ভাল হয় ইয়াত ৰঞ্জিত ভাল হয় ন ঠিকে আছে মানে এইবাৰ ৰঞ্জিত ধান মানে বেছিকৈ মানে এইখিনি জেগাত মানে মেক্সিমাম মানে ৰঞ্জিত ধানে হেৰি কৰে দহ জেগা ন মানে ইন কম্পিটিশ্যন বেলেগ জেগাত এইখিনি জেগা অলপ দোৱা আছে ন দহ আছে ঠিক আছে কেনে লাগিল ক'ব মকিবদা বহুত বহুত ধন্যবাদ আপোনাক দিয়ক গাইজ চ' মই যাওঁ আকৌ নলবাৰীলৈকে চ' মই এইটো ৰাস্তাতে সদায় আপ এণ্ড ডাউনছ কৰিয়ে থাকোঁ তো মোৰ এইখিনি মানে কেপচাৰ কৰা বিৰাট মন গৈ আছিলে মই যিটো ৰাস্তাতে সদায় আপ ডাউন কৰি থাকোঁ চ' সেইটো কাৰণতে ভাল লাগি আছিলে তো যিয়ে নহওক কেনেকুৱা লাগে আপোনালোকৰ ক'ব এইটোৱে ৰাস্তা মই বেক কেমেৰা আৰু এবাৰ দেখাই দিম যিটো ৰাস্তাৰে মই সদায় আপ এণ্ড ডাউন কৰি থাকোঁ আৰু মোৰ যথেষ্ট ভাল লাগে চ' এইকাৰণে আমি মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু ন তো ফাইনেলি মই আকৌ মানে বেক হৈছোঁ আৰু বেক হোৱাৰ সময়ত মানে কি ক'ল মানে মই ৰৈ থাকোঁতে মানে এনেকৈ ধানখিনি চাই আছিলোঁ মই আহোঁতেও তো এইবিলাকতো দেখা পাইছোঁ এইবিলাক মুঠা মানে ধান চান কাটা হৈছে এইবিলাকক মুঠা বুলি কয় তো কথা হ'ল এইবিলাকতো এটা সময়ত হিষ্ট্ৰী হৈ যাব মানে দেখা নোপোৱা হৈ যাব মানে এতিয়াই হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ যাই আছে যিয়ে নহওক মই হঠাতে মই মোৰ মানে আহি থাকোঁতে মানে মোৰ মামাৰ ছোৱালীজনীক লগ পাই গ'লোঁ তো মই তাইৰ লগত কি অকণমান মানে সদায় ধেমালি কৰি থাকোঁ চবৰে লগতে চ' তাইৰ লগতো মই তাইক লগ পালোঁ তো মানে ধেমালি কৰিম অকণমান চ' কি ধেমালি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ লগত পংকি আছে বৰ্তমান পংকি মোৰ লগত পিছপিনে বহি আছে পংকি এইফালে এইটো পংকি তই মুখখন নেটখা নেকি মুখখন দেখো গাইছে ঠৌগাই অলপ এই চাওঁ এইফালে মুখখন দেখো চাওঁ লিপষ্টিক গাইছে এইটো হ'ল পংকি চাওক এই পংকি অলপ মানে বেলেগ ঠৌগাই আৰু দেই এই কিন্তু বিয়া ঠিক হৈ আছে ক'ত বিয়া ঠিক হৈ আছে পিছত ক'ম মই মানে কলেজৰ পৰা যেতিয়া আহি আছোঁ মানে কলেজ নহয় দিয়ক মানে এনে ক'ৰবাৰ পৰা ফুৰিবৰ পৰা আহি থাকোঁতে পংকিক লগ পালোঁ পংকি কেনে লাগিছে তোৰ কৈছোঁ আজি ভালে লাগছি তোৰ বোলে বিয়া ঠিক হৈছে ক'তে খোলাচা কৰিব নোৱাৰি তই সোনকালে বিয়াখন ঠিক কৰি দিলি মইতো ভাবি আছিলোঁ তই আৰু 20-25টামান বয়ফ্ৰেণ্ড পট অলপ এনজয় কৰ লাইফটো যে নহওক মই ধেমালি কৰি থাকোঁ এইটো হ'ল পংকি মানে পিংকি এইখিনি কৈ মই এতিয়া অন দ্য ৱে টু হোম এইক মই বাটতে পালোঁ এইকেইটা মোৰ বাইকত উঠিম দে বাইকত উঠো
উঠ আইঅ ফেৰিলাম আইয়া পৰলো বাপ দে 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 আমি যাওঁ পংকিক লৈ পেলাই ফাইনেল গাইজ ইভিনিং হ'ল অকণমান আহি পেলাই টোপনি মাৰিলোঁ চ' টোপনি মাৰি পেলাই এতিয়া ফ্ৰেছ লাগি আছে চ' এইখিনি ওলাই যাম তো ক'ত ওলাই যাম মানে গোটেই দিনটো দেখাই আছোঁ মানে মই কি কৰি থাকোঁ কি নকৰোঁ চ' দিট ইজ মাই ডেইলি চিডিউল চ' এতিয়া মই আকৌ বাহিৰলৈ ওলাই যাম এইখিনি টাইমত সদায় যাওঁ চ' আজিও যাম ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ দেখাই থাকোঁ চ' লেটছ কণ্টিনিউ উইথ মি ফাইনেলি মই ওলালোঁ এতিয়া মানে মই ইভিনিং সদায় টোপনি মাৰি পেলাই ওলাই যাওঁৱেই অকণমান তো এতিয়া মানে মোৰ গাড়ীখনৰ অকণমান তেল খতম হ'ল মানে অন দ্য ৱে তো আমাৰ ওচৰতে নতুনকৈ এটা তেল ডিপু হৈছে চ' মই কোনোদিনে ভৰাই পোৱা নাই ইয়াতে চ' ফাৰ্ষ্ট টাইম মই এই তেল ডিপুটোত আজি মানে তেল ভৰাম বোলো এইটো মুমেণ্টছো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ চ' লেটছ শ্বেয়াৰিং দিছ অ' গাইজ ফাইনেলি আমি এইফালে দেখা পাইছোঁ টফা বহি আছে অ' টফ তই কেনেকৈ আছ তই কেনেকৈ আছ কেলা কি দেখিছা মোক কেলা অ' এনেকা ভিতৰলৈ অলপ কথা পাতো তোৰ লগত এনেকৈ আহি মই ক'লোৱে আপোনালোকক কি কৰি আছোঁ কি কৰা নাই তো ফাইনেলি মই আহি কি ক'ব আৰু মই টফক লগ পালোঁ টফ আছ নাই ভালে বহুত নম্বৰ লগ পালোঁ এইটো বডিৰ মানে মইতো সদায় আছো অলপ সেই দেখা দেখি না মোৰ মানে আৰু তই গম পাইছই নহয় অলপ ব্যস্ত থাকোঁ আৰু অলপ হেৰি কিবা বেলেগ হেৰি অলপ ধুনীয়া হৈছে না চাইছো আজি ধুনীয়া হৈছে তোৰ অলপ বিয়া চেহেৰা নামিছিছো নহয় বিয়া চেহেৰা নামা নাছিলে নাই মই মানে হাগুটিৰে পাৰি মানে কিবা নমাইছো এনে ঠিকে আছে বিয়াখন সোনকালে পাত আৰু বুজিছ নাই বিয়া পাতিলে মোক মেক্স কৰিব নাই কলো একদম ফগা চলি একেবাৰে তোৰ দাড়ি চাৰি এতিয়া একদম মিলমিলা হৈ আছে তই একেবাৰে কৰিব বৰ বেলেগ ধৰণ লগা হৈছে এইটো মানে তাকেতো মোৰ সন্দেহ হয় বিয়া পাতিলে চাজে নে নাচাজে বা মোৰ এইটো এটা ডাঙৰ কুৱেশ্যন একদম হ'ব কথা নাই যে নহওক আজি আচলতে মই এনেকৈ ঘূৰা কৰি আছো চ' মই গোটেই দিনটো কি কৰিলো তো অলপ মানে শৰীৰ চৰ্চাও কৰি আহি পেলাই এইখিনি সময়ত অকণমান টপক লগ পাই গলো টপ ইজ ভেৰি একদম মানে ষ্ট্ৰং মেন আৰু জানো এইটো তই জানো মই যে নহওক গাইজ এয়াই আৰু মানে গোটেই দিনটো কি কৰি দেখালো আৰু এইটোৱে লাইফ এতিয়া ঘৰ যাই পেলাই ভাতকেইটা খাই শুই থাকিম আৰু ন বাই